তেলত ভাজি লৈ পেলাই তাৰপিছত বস্তুখিনি ভাজি লৈ তাৰপিছত পনীৰটো ভাঙি দি পেলাই আমিতো সদায় ৰঙালাও বৰ বেঙেনা বৰ বা ভেদাইলতা বৰেই হওক বা মগু মাহৰ বৰেই হওক এইবোৰতো আমি খায়ে থাকোঁ সদায়নো আৰু একেটা জুতিকে কিমান ল'ম আজি ভাবিলোঁ অলপ বেলেগ ধৰণৰ জুতি লওঁ এই ফুলটোৰ খাই পোৱা নাছিলোঁ আগতে ইয়াতে প্ৰথম খাইছোঁ কেনেকৈ বনাইছে শাহুমাই মই দেখাই আছোঁ আপোনালোকক চাবচোন দেই ফুলপাহত যে আছে যিটো ঠাৰি যিটো মানে ঠাৰি বুলি ক'ম মানে সেই ঠাৰিটো উলিয়াই ল'ব লগা হৈছে কাৰণ সেইটো থাকিলে বোলে টিটিকি লাগে গতিকে চাই থাকিবচোন এইটো মায়ে বনাইছে পিঠাগুড়ি দি এটা মিশ্ৰণ বনাইছে পিঠাগুড়িয়ে বেচন নহয় কিন্তু দেই পিঠাগুড়ি দি বনাইছে তেলত দি পেলাই ধুনীয়াকৈ ফ্ৰাই কৰিব লাগে তেলত ফ্ৰাই কৰিব লাগে আৰু ৰঙচুৱা হোৱালৈকে আমি কিন্তু চাহৰ লগত খাম ভাতৰ লগতো খাই ভাল লাগে দেই ভাতৰ লগত বেছি ভাল লাগে আমি চাহৰ লগত খাম সন্ধিয়া এইটো কওকচোন চাহৰ লগতো খাব পাৰি ন চাহৰ লগতো খাব পাৰি ভাতৰ লগতো পাৰি হয়নে ভাতৰ লগতো পাৰি চাহৰ লগতো পাৰি চবতে পাৰি বনাবলৈও সহজ আপোনালোকে খাই চাবচোন দেই বকফুল এনেদৰে কেতিয়াবা খাবচোন মইতো দেখাই নাছিলোঁ এইবাৰ আপোনাৰ মানে ইয়াত আহিহে গম পাইছোঁ যে মানে বকফুল যে খায় বা বকফুল মানে আছে বকফুল বুলি আপোনালোকৰ মুখতে শুনিছোঁ এনেকৈ শুনাই নাছিলোঁ আপুনি ক'ত পাইছিলে ইয়াতে আছিলে আগৰপৰা আছিলে আমাৰ ঘৰত নাছিলে এইখিনি মানুহৰ ঘৰত আছে মই কিন্তু বকফুল আগতে খায়ো পোৱা নাছিলোঁ আৰু শুনিও পোৱা নাছিলোঁ দেই নামটো নাজানো বেলেগে শুনিছোঁ যদি বা আপোনালোকে হয়তো শুনিবও পাৰে মই কিন্তু শুনা নাছিলোঁ দেই ইয়াতে আহি প্ৰথম শুনিলোঁ আৰু প্ৰথম খাইছোঁ খাই কিন্তু বহুত ধুনীয়া লাগে পাৰিলে ক'ৰবাত পালে খাবচোন আপোনালোকে দেই বকফুলটো ধুনীয়াকৈ কাটি পেলাই লৈ পনীৰ পিঁয়াজ জলকীয়া তেলত ভাজি লৈ পেলাই তাৰপিছত বকফুলখিনি ভাজি লৈ তাৰপিছত পনীৰটো ভাঙি দি পেলাই ভাজিব লাগে বৰ সুন্দৰ লাগে খাই আপোনালোকে খাই চাবচোন কেতিয়াবা এনেকৈ দেখিছে এনেকৈ খাব পাৰি কণী সৈতেও খাব পাৰি নাজানোৱে খাব দেই আপোনালোকে মায়ে কৈছে মাটো নতুন ৰেচিপি এয়া আমি চাহৰ লগত খাব ওলাইছোঁ হা ভাল লাগে ন চাহৰো ভাল লাগে চাহৰ লগত খাবলৈও ভাল লাগে ভাতৰ লগততো ভাল লাগিছিলে আপুনি মানে এইটো কি বেচন দি বনায় বেচন নাই পিঠাগুড়ি দি বনাইছোঁ ময়দা দি পিঠাগুড়ি ময়দা দি পিঠাগুড়ি কেইটামান দি ময়দা দি দিছোঁ পিঠাগুড়ি ময়দা দি